অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আপোনালোকে সকলোৱে গম পাইছে বৰ্তমান আমাৰ বিভাগীয় ফালৰ পৰা শিক্ষা সেতুত আমাৰ স্কুল ফেচিলিটিছসমূহ আপডেট কৰিবৰ বাবে আহিছে। আপোনালোকে সকলোৱে শিক্ষা সেতু ৱেব পৰ্টেলত লগইন কৰিব। লগইন কৰাৰ লগে লগে আপোনালোকে দেখিব স্কুল মেনেজমেণ্ট বুলি আছে। স্কুল মেনেজমেণ্টত যাব। স্কুল মেনেজমেণ্টত টাচ কৰাৰ লগে লগে স্কুল ফেচিলিটিছ বুলি আছে। স্কুল ফেচিলিটিছত যাব। স্কুল ফেচিলিটিছত যোৱাৰ লগে লগে ইয়াত আপোনাৰ এড ফেচিলিটিছ যে আছে তাত আপোনালোকে টাচ কৰিব। ইয়াত টাচ কৰাৰ লগে লগে আপোনাৰ ক্লাছৰুম আছে, টোটেল নাম্বাৰ প্ৰকাৰ ক্লাছৰুম কেইটা আছে তেনেকৈ আপোনালোকে দিব লাগিব। আৰু ইউজেছ কণ্ডিশ্যন কেইটা হৈ আছে, ইউজেছ কণ্ডিশ্যনটো ভাল নে বেয়া তেনেকুৱা কিছুমান দিব লাগিব। আৰু এইবিলাক আপোনালোকে যদি দিয়ে সঁচাকৈ দিয়ে বা এইবিলাক কৰিলে আপোনালোকৰ গভৰ্ণমেণ্টে ৰেকৰ্ড যাব। আপোনালোকৰ এক্সট্ৰা কিবা ফাণ্ড থাকিলে ফাণ্ডো আপোনালোকৰ আহিব। যদি কিবা ৰিকুৱাৰমেণ্ট থাকে ডেস্ক বেঞ্চ কিমান আছে সেইটো পাৰিব এড কৰিব। বইজ টয়লেট, গাৰ্লছ টয়লেট, ৰেম, এক্সটাৰ্নেল ইলেক্ট্ৰিফিকেশ্যন আছেনে নাই, ইণ্টাৰনেল ইলেক্ট্ৰিফিকেশ্যন, ছেফ ড্ৰিংকিং ৱাটাৰ, কিটচেন, লাইব্ৰেৰী, হেডমাষ্টাৰ ৰুম, টিচাৰ্ছ কমন ৰুম, টেবুল চেয়াৰ, ফিজিক্স লেব, কেমেষ্ট্ৰি এইবোৰ সকলোবোৰ আছে। আৰু একেবাৰে আপোনালোকে লাষ্টত পাব মেজৰ ইপিং কিবা আপোনালোকৰ দৰকাৰ হৈছে নেকি বা মাইনৰ ইপিং ৰিকুৱাৰ্ড লাগে নেকি। এতিয়া মাইনৰ ইপিং ৰিকুৱাৰ্ড যদি আপুনি দিয়ে ইজ ফেচিলিটিজ এভেইলেবল ইপিং ইয়েছ দিব। মাইনৰ ইপিং ৰিকুৱাৰ্ড ইয়েছ। হাউ মেনি ক্লাছ অফ মাইনৰ ইপিং ইজ ৰিকুৱাৰ্ড টু দিলোঁ বোলে। ইউজেছ কণ্ডিশ্যন বেড। ঠিক তেনেকৈ আপোনালোকে ইয়াত মাইনৰ ৰিকুৱাৰমেণ্টটো দিব পাৰে আৰু মেজৰ ৰিকুৱাৰমেণ্টটো দিব পাৰে। আৰু আপোনালোকক সকলোৱে এনেকৈ শিক্ষা সেতুত স্কুল ফেচিলিটিছসমূহ আপডেট কৰিব পাৰিব আৰু সকলোৱে এই স্কুল ফেচিলিটিছসমূহ আপডেট কৰি ল'ব। ধন্যবাদ। আৰু এনেধৰণৰ ভিডিঅ' পাই থাকিবৰ বাবে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আপোনালোকে সকলোৱে গম পাইছে বৰ্তমান আমাৰ বিভাগীয় ফালৰ পৰা শিক্ষা সেতুত আমাৰ স্কুল ফেচিলিটিছসমূহ আপডেট কৰিবৰ বাবে আহিছে। আপোনালোকে সকলোৱে শিক্ষা সেতু ৱেব পৰ্টেলত লগইন কৰিব। লগইন কৰাৰ লগে লগে আপোনালোকে দেখিব স্কুল মেনেজমেণ্ট বুলি আছে। স্কুল মেনেজমেণ্টত যাব। স্কুল মেনেজমেণ্টত টাচ কৰাৰ লগে লগে স্কুল ফেচিলিটিছ বুলি আছে। স্কুল ফেচিলিটিছত যাব। স্কুল ফেচিলিটিছত যোৱাৰ লগে লগে ইয়াত আপোনাৰ এড ফেচিলিটিছ যে আছে তাত আপোনালোকে টাচ কৰিব। ইয়াত টাচ কৰাৰ লগে লগে আপোনাৰ ক্লাছৰুম আছে, টোটেল নাম্বাৰ প্ৰকাৰ ক্লাছৰুম কেইটা আছে তেনেকৈ আপোনালোকে দিব লাগিব। আৰু ইউজেছ কণ্ডিশ্যন কেইটা হৈ আছে, ইউজেছ কণ্ডিশ্যনটো ভাল নে বেয়া তেনেকুৱা কিছুমান দিব লাগিব। আৰু এইবিলাক আপোনালোকে যদি দিয়ে সঁচাকৈ দিয়ে বা এইবিলাক কৰিলে আপোনালোকৰ গভৰ্ণমেণ্টে ৰেকৰ্ড যাব। আপোনালোকৰ এক্সট্ৰা কিবা ফাণ্ড থাকিলে ফাণ্ডো আপোনালোকৰ আহিব। যদি কিবা ৰিকুৱাৰমেণ্ট থাকে ডেস্ক বেঞ্চ কিমান আছে সেইটো পাৰিব এড কৰিব। বইজ টয়লেট, গাৰ্লছ টয়লেট, ৰেম, এক্সটাৰ্নেল ইলেক্ট্ৰিফিকেশ্যন আছেনে নাই, ইণ্টাৰনেল ইলেক্ট্ৰিফিকেশ্যন, ছেফ ড্ৰিংকিং ৱাটাৰ, কিটচেন, লাইব্ৰেৰী, হেডমাষ্টাৰ ৰুম, টিচাৰ্ছ কমন ৰুম, টেবুল চেয়াৰ, ফিজিক্স লেব, কেমেষ্ট্ৰি এইবোৰ সকলোবোৰ আছে। আৰু একেবাৰে আপোনালোকে লাষ্টত পাব মেজৰ ইপিং কিবা আপোনালোকৰ দৰকাৰ হৈছে নেকি বা মাইনৰ ইপিং ৰিকুৱাৰ্ড লাগে নেকি। এতিয়া মাইনৰ ইপিং ৰিকুৱাৰ্ড যদি আপুনি দিয়ে ইজ ফেচিলিটিজ এভেইলেবল ইপিং ইয়েছ দিব। মাইনৰ ইপিং ৰিকুৱাৰ্ড ইয়েছ। হাউ মেনি ক্লাছ অফ মাইনৰ ইপিং ইজ ৰিকুৱাৰ্ড টু দিলোঁ বোলে। ইউজেছ কণ্ডিশ্যন বেড। ঠিক তেনেকৈ আপোনালোকে ইয়াত মাইনৰ ৰিকুৱাৰমেণ্টটো দিব পাৰে আৰু মেজৰ ৰিকুৱাৰমেণ্টটো দিব পাৰে। আৰু আপোনালোকক সকলোৱে এনেকৈ শিক্ষা সেতুত স্কুল ফেচিলিটিছসমূহ আপডেট কৰিব পাৰিব আৰু সকলোৱে এই স্কুল ফেচিলিটিছসমূহ আপডেট কৰি ল'ব। ধন্যবাদ। আৰু এনেধৰণৰ ভিডিঅ' পাই থাকিবৰ বাবে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।